নমস্কাৰ বন্ধুসকল, আজি আমি হুমায়ুন আজাদৰ চব কিছু ভেঙে পৰে উপন্যাসখনৰ কিছু কথা আলোচনা কৰিম বুলি আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু উপন্যাসখন কি কাৰণে বাছি লৈছোঁ সেই কথা বুজিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আপোনালোকক হুমায়ুন আজাদৰ কিছু কথা কৈ ল'ব বিচাৰিছোঁ। হুমায়ুন আজাদ বাংলা সাহিত্যৰ এগৰাকী জনপ্ৰিয় তথা খ্যাতিমান লেখক। বিংশ শতিকাৰ বাঙালী লেখকসকলৰ ভিতৰত তেখেতে নিজৰ স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। তেখেত একাধাৰে কবি, ঔপন্যাসিক, চুটিগল্পৰ ৰচয়িতা, নাট্যকাৰ আৰু বাংলা বিজ্ঞান ভিত্তিক গল্প ৰচনাৰ তেওঁ পথিকৃত। তদুপৰি তেওঁ নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰশিল্পী হিচাপেও তেখেতৰ সুনাম আছে। 1948 চনৰ 13 নৱেম্বৰ তাৰিখে বৰ্তমানৰ বাংলাদেশৰ অতীজৰ পূব পাকিস্তানৰ নেত্ৰকোনা জিলাৰ কুতুবপুৰত তেখেতৰ জন্ম হৈছিল। ইতিমধ্যে অসমীয়া পাঠকে অনুবাদৰ জৰিয়তে তেখেতৰ লগত পৰিচয় হৈছে। তেখেতৰ গল্প পঢ়িবলৈ পাইছে। সাহিত্য.org নামৰ যিখন ব্যতিক্ৰমধৰ্মী আলোচনী আছে, সেই আলোচনীখনত তেখেতৰ বহুকেইটা গল্প অনুবাদ গল্প প্ৰকাশ পাইছে। তেখেতৰ কেইখনমান উপন্যাসৰ নাম আমি এই মুহূৰ্তত প্ৰসংগক্ৰমে উল্লেখ কৰিব খুজিছোঁ। সেয়া হৈছে নন্দিত নৰকে, শংখনীল, কাৰাগাৰ, দৈৰথ, আমাৰ আছে জল, ফেৰা, বহুব্ৰীহি, দি এক্সোৰিষ্ট, জলপদ্ম, চব কিছু ভেঙে পৰে ইত্যাদি বহুবোৰ উপন্যাস আছে। তাৰ ভিতৰত আমি এইকেইখনৰ নাম সদ্যহতে মনলৈ আহিছে আৰু আপোনালোকক জনাইছোঁ। ইয়াৰ ভিতৰত আমি শেষৰখন চব কিছু ভেঙে পৰেৰ আজি আলোচনা আগবঢ়াব খুজিছোঁ। উপন্যাসখন ব্যতিক্ৰমধৰ্মী, তাত সন্দেহ নাই। আৰু সেই ব্যতিক্ৰমধৰ্মী উপন্যাসখনৰ পঢ়াৰ পিছত যি স্বাদ অনুভৱ কৰিছোঁ, সেই স্বাদটোকে আপোনালোকৰ মাজত বিলাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত এই উপন্যাসখন পঢ়িবলৈ আপোনালোকে প্ৰেৰণা পাব আৰু আনকো এই উপন্যাসখন পঢ়িবলৈ প্ৰেৰিত কৰিব পাৰিব। প্ৰায় প্ৰতিজন লেখকেই তেখেতসকলৰ ৰচনাবিলাক, গল্পই হওক, উপন্যাসেই হওক, যিকোনো সংকলন কাৰোবাৰ নামত উৎসৰ্গা কৰি দিয়ে আৰু সেইটো হুমায়ুন আজাদেও কৰিছে। কিন্তু আন লেখকৰ লগত, আন ঔপন্যাসিকৰ লগত হুমায়ুন আজাদৰ এটা বিশেষ পাৰ্থক্য আছে যে তেওঁ ব্যক্তি বিশেষলৈ তেওঁৰ ৰচনাৰাজি উৎসৰ্গা কৰা নাই আৰু তেওঁ কোনো আত্মীয় স্বজনলৈও এই উপন্যাসখন উৎসৰ্গা কৰা নাই। কিন্তু তেওঁ এনেকুৱা এক শ্ৰেণীৰ মানুহলৈ উপন্যাসখন উৎসৰ্গা কৰিছে, যি সেই উৎসৰ্গা বাক্যটো পঢ়িলেহে আমি তেওঁৰ সাৰমৰ্মটো বুজিব পাৰিম। আৰু উপন্যাসখন আলোচনা কৰিবলৈ যোৱাৰ আগতে প্ৰায়বোৰ সমালোচকেই তেখেতৰ এই ভিন্নধৰ্মী উৎসৰ্গা, সেই উৎসৰ্গাৰ কথা কৈহে তেখেতৰ সেই উপন্যাসখনৰ মাজত প্ৰৱেশ কৰে। আহকচোন আমি তেখেতে কি লিখিছে সেই কথাটো এবাৰ জানি লওঁ। উপন্যাসখনৰ যি উৎসৰ্গাৰ কাৰণে যি বাক্যটো তেওঁ ব্যৱহাৰ কৰিছে, সেই বাক্যতে তেখেতৰ জীৱন দৰ্শন আৰু তেখেতৰ যি উপন্যাসখনৰ যি মূল বক্তব্য, সেই বক্তব্যটো প্ৰকাশ পাইছে বুলি সমালোচকসকলে মন্তব্য কৰিছে। তেওঁ বাক্যটো এনেদৰে আগবঢ়াইছে: যাৰে আমি পাইনি, যাৰা আমাকে পায়নি। অৰ্থাৎ যাক আমি পোৱা নাই বা যাক
যি আমাক পোৱা নাই, সেই সকলোৰে তেওঁ উৎসৰ্গা কৰিছে। এয়া কোনো ব্যক্তি বিশেষ নহয়, এয়া নহয় ব্যক্তি। আৰু এই যিটো বাক্য, এই বাক্যটো আমি সকলোৱে, আমাৰ সকলোৰে হৃদয় চুই যোৱা এটা বাক্য। এইটো নিশ্চয়কৈ চমৎকাৰ বাক্য, এটা বিস্ময়কৰ বাক্য। এই বিস্ময়কৰ বাক্যটোতেই তেওঁ উপন্যাসখনৰ যি মূল বক্তব্য, তেওঁৰ যিটো জীৱনৰ অভিজ্ঞতা, সেই এক্সপিৰিয়েঞ্চটো, সেই অভিজ্ঞতাটো তেওঁ তুলি ধৰিব বিচাৰিছে। উপন্যাসখনৰ এই বাক্যটোৱে এটা কথা স্পষ্ট কৰি দিছে যে আমাৰ আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সম্বন্ধত সম্পৰ্কিত হওঁ, কিন্তু কেতিয়াবা কিছুমান মানুহক কিছুমান সম্পৰ্ক আমাৰ লগত থাকে, কিন্তু কিছুমান সম্পৰ্ক শিথিল হৈ যায়, লাহে লাহে কিছুমান ভাঙি যায়। এই যে সম্পৰ্ক, এই সম্পৰ্ককে লৈ লেখকে এই উপন্যাসখনত সেই সম্পৰ্কটোকে গুৰুত্ব দি সম্পৰ্কৰ ক্ষেত্ৰত হোৱা বিভিন্ন ধৰণৰ অভিজ্ঞতাকেই তেখেতে এই উপন্যাসখনত প্ৰকাশ কৰিছে। আমি যাক বিচাৰোঁ তাক আমি নাপাওঁ, বা যি আমাক বিচাৰে সিও আমাক নাপায়। এই যে নেপোৱাৰ যি বেদনা, সেই নেপোৱাৰ বেদনাটো এই উপন্যাসখনত লেখকে এটা মাত্ৰ উৎসৰ্গা বাক্যতেই লিখি দিব বিচাৰিছে। এটা মাত্ৰ বাক্যতেই এই চমৎকাৰ বক্তব্যটো প্ৰকাশ কৰিছে। জীৱনৰ এটা দৃষ্টিভংগী, জীৱনৰ এটা দৰ্শন এটা লেখকে প্ৰকাশ কৰিব পাৰিছে। যি আমাক বিচাৰিছে সি আমাক হয়তো পোৱা নাই, বা যাক আমি বিচাৰিছোঁ তাকো হয়তো আমি নাপাওঁ। আমাৰ সৌভাগ্য হয়তো সেইটো নহয়, কিন্তু এটা সম্পৰ্ক কিন্তু গঢ় লয়। এই সম্পৰ্ক হৈছে বিভিন্ন ধৰণৰ সম্পৰ্ক গঢ় লয়। এই সম্পৰ্কৰ লেখকৰ মতে এটা কাঠামো, এখন সেতু। এই কাঠামো বা ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া সবল হয়, তেতিয়া এখন সেতুৰ কাৰণে বা এখন ব্ৰিজৰ ক্ষেত্ৰত যদি কোৱা হয়, যেতিয়া তাৰ চিমেণ্ট বালি যি সংমিশ্ৰণ বা তাৰ যিটো মেকানিকেল যিটো ছিষ্টেম, সেই ছিষ্টেমটো যদি খুব সুন্দৰ হয়, তেতিয়াহ'লে দলংখন বহুত দিনলৈ টিকি থাকিব। দলংখনৰ দলংখনৰ জীৱনকাল হয়তো দীৰ্ঘম্যাদী হ'ব। কিন্তু যদিহে বনাওঁতেই দলংখনৰ হিনদেৰি ঘটে, দলংখনৰ যি অনুপাত, দলংখনৰ বস্তুসমূহৰ, উপাদানসমূহৰ যি অনুপাত, সেইখিনি যদি খেলি মেলি হয়, সেইখিনি যদি সমানুপাতিকভাৱে যদি অন্তৰ্ভুক্ত নহয়, সমানুপাতিকভাৱে যদি তাত ব্যৱহাৰ নহয়, তেতিয়াহ'লে দলংখন বৰ বেছি দিন টিকি থাকিব বুলি ক'ব নোৱাৰি। ঠিক তেনেকৈ সম্পৰ্কৰ ক্ষেত্ৰতো সম্পৰ্ক নামৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, সম্পৰ্ক নামৰ যিটো সেতু, সেই সেতু কিন্তু যদিহে শিথিল হয়, যদিহে পৰস্পৰৰ কাৰণে যদি এৰা ধৰা নকৰে, বা পৰস্পৰৰ কাৰণে যদি গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে এই সম্পৰ্কটো এদিন ভাঙি যায়। তেনেকুৱা এটা সম্পৰ্ক হৈছে নৰনাৰীৰ সম্পৰ্ক। আৰু লেখকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ সম্পৰ্কৰ লগত সম্পৰ্কিত হৈছে। ক'ত কেতিয়া কেনেধৰণে কিমান সম্পৰ্ক কৰিছে, আৰু সেই সম্পৰ্কবোৰ কেনেদৰে লাহে লাহে ভাগি চুৰমাৰ হৈ গৈছে, এখন হৃদয় কেনেকৈ থান-বান হৈ গৈছে, সেই কথাখিনিকে লেখকে মেহবুব নামৰ এটা চৰিত্ৰৰ জৰিয়তে উপস্থাপন কৰিছে। চব কিছু ভেঙে পৰে উপন্যাসৰ মূল উপজীৱ্য হৈছে সম্পৰ্ক। এই সম্পৰ্ক বিভিন্ন ধৰণৰ হ'ব পাৰে, কিন্তু তেনেকুৱা এটা সম্পৰ্ক হৈছে নাৰী পুৰুষৰ সম্পৰ্ক, প্ৰেমৰ সম্পৰ্ক, এটা এক মানৱীয় সম্পৰ্ক। এই সম্পৰ্কবোৰ আচলতে কাৰ কাৰণে? এই সম্পৰ্কবোৰ কাৰ কাৰণে? অকল এজনৰ কাৰণে নিশ্চয় নহয়। এই সম্পৰ্কবোৰ দুজনৰ কাৰণে, দুই পক্ষৰ কাৰণেই এই সম্পৰ্কবোৰ টিকি থাকিব লাগিব, দুই পক্ষৰ কাৰণে এই সম্পৰ্কবোৰ হ'ব লাগিব। আমি এই সমাজত বাস কৰোঁতে এই সম্পৰ্কবোৰক লৈয়ে ব্যস্ত থাকোঁ। এই সম্পৰ্কবোৰ নানা ৰকমৰ হ'ব পাৰে। তাৰ ভিতৰত গভীৰ সম্পৰ্ক হ'ল নাৰী পুৰুষৰ সম্পৰ্ক, অৰ্থাৎ প্ৰেম ভালপোৱাৰ সম্পৰ্ক। চব কিছু ভেঙে পৰে নায়ক মেহবুব বুলি আগতেই কৈছোঁ। এই মেহবুবৰ জীৱন কাহিনীকে লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণে মানুহৰ লগত যি সম্পৰ্ক ঘটিছে, সেই সম্পৰ্ককে লৈ উপন্যাসৰ কাহিনী আগবাঢ়ি গৈছে। যিখিনি সম্পৰ্ক মেহবুবৰ লগত বেছি দিন টিকি থকা নাছিল। কিয় থকা নাছিল? কাৰণ মেহবুবৰ লগত সেই সম্পৰ্কখিনি শিথিল আছিল।
সম্পৰ্কবোৰ আমি যিমান শক্তিশালীভাৱে তৈয়াৰ কৰোঁ সিমানেই সেই সম্পৰ্কবোৰ দীৰ্ঘদিন ধৰি লাষ্টিং কৰিব। আমি যিমানেই গোপন নকৰোঁ কিয়, যদি কেতিয়াবা তাত সমস্যা উৎপন্ন হয়, আমি যিমানেই গোপন নকৰোঁ, যিমানেই আমি নিজক লুকুৱাই থ'বলৈ চেষ্টা নকৰোঁ, কিন্তু তাৰ পৰা উৎপন্ন হোৱা সমস্যাৰ কাৰণে আমি নিজেহে ভুক্তভোগী হ'ম। এই যি ভুক্তভোগী, এই যি সমস্যাৰ পৰা, এই যি পীড়াৰ পৰা, মানসিক যি পীড়া উৎপন্ন হয়, এই পীড়াৰ পৰা আমি কোনো বাচি থাকিব নোৱাৰোঁ। এই সম্পৰ্কবোৰ, এই পীড়াৰ কথা আমি কাৰোবাক হয়তো নক'ব পাৰোঁ। যদিহে কেতিয়াবা কওঁ, কাৰোবাৰ লগত বহোঁ, ক'ৰবাত নিৰিবিলি সময়ত, পৰিৱেশত, মানুহৰ সংগত, মানুহৰ লগত যদি কথা পাতোঁ, তেতিয়াহ'লে কি হ'ব, সেইবিলাকৰ হয়তো সমাধান হ'ব। কিন্তু আমি লোকলজ্জাৰ ভয়ত আমি এইখিনি কথা মানুহৰ লগত মুকলিকৈ আলোচনা কৰিব নোৱাৰোঁ। ফলত আমি নিজেই সেই সম্পৰ্কত লৈ, সেই ভিতৰৰ যি অন্তৰ্দ্বন্দ্ব, সেই অন্তৰ্দ্বন্দ্বক লৈ আমি ব্যস্ত থাকিবলগীয়া হয়। আমি মানসিক অশান্তি অনুভৱ কৰোঁ, আৰু সেই শিথিল সম্পৰ্ককে লৈ আমি জীৱনৰ বেছিভাগ সময় আমাৰ মানসিক অস্থিৰতাত ভুগিবলগীয়া হয়, ব্যথিত হওঁ আমি। আমি সেই অকলে অপ্ৰকাশ্য যি পীড়ন, সেই পীড়নকে লৈ আমি থাকোঁ, আৰু সেই কথাখিনি আমি কাকো ক'ব নোৱাৰোঁ। কিন্তু পশ্চিমীয়া দেশত এইখিনি কথা তেনেকুৱা নহয়। তেওঁলোকে তাত এইবোৰ কথা খোলামেলাকৈ আলোচনা কৰিব পাৰি, মুকলিমূৰীয়াকৈ আলোচনা কৰিব পাৰি, যিটো আমাৰ ইয়াত প্ৰকাশ্যে আলোচনা কৰাটো আমাৰ সমাজত, বিশেষকৈ ভাৰতীয় সমাজত সেইটো কৰা সাধাৰণতে নহয়। আমাৰ সমাজ ব্যৱস্থাই এইটো আমাক শিকাইছে যে তেনেকুৱা ধৰণৰ কথাবিলাক গোপনে ৰখাটোৱেই আমাৰ কাৰণে মংগলজনক। সেইকাৰণে আমি অকলে কষ্টবোৰ অনুভৱ কৰোঁ। এই যে সম্পৰ্কবোৰ শিথিল, সম্পৰ্কবোৰ ভাগি যায়, ঠিক অসমীয়া কবিয়েও সেই কথাটোকে আগতেই কৈছে। সেই কথাটোকে অসমীয়া কবিয়েও কবিতাত কৈছে যে, জীৱনৰ বাটততো আমি বহুতকে লগ পাওঁ, কাক কিমান বুজো, সকলো সৰি পৰে পকা জলফাইৰ দৰে। এই একেটা বক্তব্য যেন এই উপন্যাসখনত প্ৰকাশিত হৈছে। এই সম্পৰ্কবিলাক যদি লাহে লাহে শিথিল হৈ যায়, তেতিয়াহ'লে লাহে লাহে ভাগি যায়। এই কথাটো আমি এই উপন্যাসখন পঢ়িলে অনুভৱ কৰিব পাৰিম। সম্পৰ্ক এটা গঢ় দিয়াটোৱেই নহয়, তাক ধৰি ৰখাটো দুই পক্ষৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কৰ্তব্য হ'ব পাৰে। আমি এই সম্পৰ্কবিলাকৰ লগত যিকোনো প্ৰকাৰ সম্পৰ্কিত হৈ থাকিব পাৰোঁ, বা ইয়াৰ পৰা আঁতৰি আমি ওলাই আহিব পাৰোঁ। কিন্তু তাৰ পৰা যি উদ্ভৱ হোৱা পীড়া, সেই পীড়াই কিন্তু পীড়ন কৰিয়ে থাকিব। এই সমস্যাটো যেতিয়ালৈকে টিকি থাকিব, তেতিয়ালৈকে পীড়া অনুভৱ নকৰোঁ। যেতিয়া সমস্যাটো শিথিল হ'ব, বা সম্পৰ্কটো যেতিয়া ভাগি যাব, তেতিয়াই আমি পীড়ন অনুভৱ কৰিম। যি পীড়নৰ পৰা আমি কোনো মুক্ত নহওঁ, আমি কাকো প্ৰকাশ কৰিব নোৱাৰিম। এই এখন ঘৰত যেতিয়া আঁতৰৰ পৰা খুব সুন্দৰ, খুব এটা ভাল পৰিৱেশ, এটা সুখী পৰিৱেশ থকা যেন অনুভৱ হয়, কিন্তু তাৰ মাজতো, সেই সদস্যবোৰৰ মাজতো কি হয় যে, তেওঁলোকৰ মাজতো প্ৰত্যেকৰে নিজৰ নিজৰ এখন জগত আছে। সেই মনোজগতৰ মাজত প্ৰত্যেকেই নিজেই নিজৰ মনোজগতত বিচৰণ কৰি থাকে, আৰু অথচ কোনেও কাকো নাজানে যে তেওঁ কিবা পীড়া অনুভৱ কৰিছে। সেয়েহে আৰ্থাৰ কনান ডইল, শ্বাৰ্লক হোমছৰ স্ৰষ্টা এখন কিতাপত কৈছে যে, যদিহে প্ৰতি ঘৰ মানুহতে যদি বিষৰ বটল থাকিলেহেঁতেন, প্ৰত্যেক দিনাই চুইচাইড ঘটনা ঘটিলেহেঁতেন। এইটো অৱশ্যে অতিৰঞ্জিত কথা হ'লেও, মানুহবোৰ যে অসুখী হৈ থাকে, এই কথাটো কিন্তু আমি উপলব্ধি কৰিব পাৰোঁ। এই যে ঘৰৰ কোনো সদস্যই কাৰোৰে খবৰ কোনেও নলয়, তাতেই অসুখ, মনৰ যি অসুখ, সেই অসুখত একাকিত্ব অনুভৱ কৰে, বা ডিপ্ৰেশ্যনত ভোগে। চব কিছু ভেঙে পৰে নায়ক মেহবুবৰো সেই একেই হৈছে। অৰ্থাৎ পৰিয়ালত কোনো যে ভালে নাথাকে, এই কথাটো মেহবুবৰ জৰিয়তে উপন্যাসিকে তুলি ধৰিব পাৰিছে। মেহবুবৰ জীৱনতো এনেকুৱা ধৰণৰ সম্পৰ্ক লৈয়ে গঢ়ি উঠিছে।
সব কিছু ভেঙে পৰা নায়ক মেহবুবে জীৱনত দেখিছে যে তাৰ জীৱনে কত কাঠামো গঢ়িছে, কত কাঠামো ভাঙিছে, কত সম্পৰ্কৰে সম্পৰ্কিত হৈছে আৰু সেই সম্পৰ্কবোৰ লাহে লাহে কোনোবাই শিথিল হৈ ভাঙি পৰিছে। কি ধৰণে কেতিয়া কেনেকৈ এই ধৰণৰ সম্পৰ্ক গঢ় দিছিল বা কেনেকৈ এই ধৰণৰ সম্পৰ্কবোৰ ভাগি গৈছিল, সেই কথাখিনিকে এই উপন্যাসখনত তুলি ধৰা হৈছে। এই ভিডিঅ'টোত আমি সেই উপন্যাসখনৰ জৰিয়তে মানৱ মনৰ যি অন্তৰন্দ, মানৱ মনৰ যি সমস্যা, যি এটা অভিজ্ঞতা, সেই অভিজ্ঞতাটো উপলব্ধি কৰিব পাৰিছোঁ, উপলব্ধি কৰি তাৰ স্বাদ আপোনালোকৰ মাজলৈ এৰি দিছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভাল পোৱাৰ চিন দেখুৱাব, লাইক চিন আছে লাইক কৰিব, আৰু যদিহে চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে এই ভিডিঅ'টো আনৰ উপকাৰ হ'ব পাৰে বুলি ভাবে বা উপন্যাসখন যদি আনে পঢ়াটো বিচাৰে তেতিয়াহ'লে এইটো শ্বেয়াৰ কৰি দিব পাৰে। আৰু মই অনুৰোধ জনাইছোঁ যে এইটো আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিঅ'টোৰ জৰিয়তে এই ভিডিঅ'টো এটাই উদ্দেশ্য যাতে এই উপন্যাসখন পঢ়ি পেলাই আপোনালোকে ৰস সাধন কৰিব পাৰে বা গ্ৰন্থৰ প্ৰতি আপোনালোকৰ যি গ্ৰন্থপ্ৰেম, সেই প্ৰেম যাতে অধিক ৰূপত প্ৰকাশ পায় তাৰে আশা কৰি মই ভিডিঅ'টো উপস্থাপন কৰিছোঁ। আৰু এই ভিডিঅ'ত এটা কথা কোৱাটো উচিত হ'ব যে এই কিতাপখন যিখন চব কিছু ভেঙে পৰে, সেই চব কিছু ভেঙে পৰে উপন্যাসখন আপোনালোকে ৱেবছাইটত গৈ সেই টাইপ কৰি পেলাই আজাদৰ নামত ৱেবছাইটত গৈ পেলাই আপোনালোকে কিতাপখনৰ নামটো টাইপ কৰি PDF ডাউনলোড কৰিব পাৰে অথবা অনলাইনত এখন কিনি ল'বও পাৰে। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকক ভিডিঅ'টোৱে যথেষ্ট অনুপ্ৰাণিত কৰিব। ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত আমি একেধৰণৰ নাম এটাৰ আন উপন্যাস আছে, সেইখন চিনেমা ৰেচিপি দিবলৈ চেষ্টা কৰিম। কোনোবা এটা ভিডিঅ'ত আমি সেইখন উপন্যাসৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আজিলৈ অনুমতি দিয়ক। বাই।